আৰু ৰাইজ কি খবৰ যুঁজবাগৰ চলিয়ে আছেনে এটা ফেচবুকত পোষ্ট পাইছিলোঁ তাত বৰ ধুনীয়াকৈ লিখিছিল চৰকাৰ যাৰেই নহওক সাধাৰণ ৰাইজৰ দুখ কষ্ট শেষ নহয় কাৰণ দুখীয়াৰ সাহস নাই মধ্যবিত্তৰ সময় নাই আৰু ধনীৰ দৰকাৰ নাই সো বেছি খোৱা কামোৰা নকৰি কাইলৈ ইণ্ডিয়া আৰু আয়াৰলেণ্ডৰ ৱৰ্ল্ড কাপে চাম নে কি কয় বাৰু আজি আছিলে নম্ৰতাৰ বাৰ্থডে সেইকাৰণে অফিচত সেলিব্ৰেট কৰিলো এনেদৰে বাইদেৱে ইমানখিনি খানা যে খুৱাইছে আমাকে খুৱাইছে নিজে খোৱা নাই কাৰণ তাই আজি ব্ৰত নিজৰ বাৰ্থডে দিনাখনিও বাৰু কোনোবাই ব্ৰত ৰাখেনে যি কি নহওক অফিচৰ পৰা আহি আজি ৰাতিৰ সাজ বনালো মাছেৰে এয়া হ'ল আজিৰ স্পেচিয়েল থালিখন